দিছোঁ। তেলটো ভালদৰে গৰম হ'বলৈ দিব। মিঠাতেলো দিব পাৰে, ৰিফাইনো দিব পাৰে, আপোনালোকৰ ইচ্ছা। মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। ইয়াত তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত এটা এটাকৈ দি দিছোঁ। পকৰীৰ দৰে এটা এটাকৈ দি দিছোঁ। আৰু চক এয়া হৈ গৈছে। বনাই খাবচোন এনেদৰে। খাই ভাল লাগিলে লাইক এটা কৰি দিব দেই।